নমস্কাৰ বন্ধুসকল, পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছোঁ টপ আছাম ইউটিউব চেনেললৈ। গতিকে আজি শীতকালৰ পাৰ্টি মেকআপৰ বিষয়ে ক'ম। আপোনালোকে থাম্বনেইলটো দেখি নিশ্চয় গমে পাইছে যে শীতকালৰ পাৰ্টি মেকআপ মই বিশেষকৈ শীতকালত বাহিৰত ওলালে কেনেদৰেনো ছোৱালীবোৰে মেকআপ কৰিব লাগে, মহিলাসকলে, তাৰ বিষয়ে অলপ ক'ম। আৰু ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিবলৈ নাপাহৰিব। শীতকালৰ আগমনৰ লগে লগে আমাৰ ছালখনো এটা বেলেগ ৰূপ লোৱা দেখা যায়। এইটো প্ৰায় সকলোৰে ক্ষেত্ৰত হয়। প্ৰায়ভাগৰ ক্ষেত্ৰতে ছাল চুলি আদি শুকান হৈ পৰা দেখা যায়। ইয়াৰ বাবে আমি শুকান ছালৰ বাবে তৈয়াৰী সামগ্ৰী ব্যৱহাৰ কৰিব লাগে। কাৰণ মেকআপ যিমান নকৰিলেও ছালখনৰ প্ৰকৃতি যদি ভাল নহয় তেনেহ'লে মেকআপ কৰিলেও প্ৰাকৃতিক উজ্জ্বলতা আহিব নোৱাৰে। গতিকে ইয়াৰ বাবে মেকআপ কৰাৰ আগতে আমি ছালখন মেকআপৰ বাবে উপযুক্ত তৈয়াৰ কৰি তুলিব ল'ব লাগে। গতিকে মেকআপ কৰাৰ আগতে ছালখন ফেচ ৱাছৰ সহায়ত ভালদৰে চাফা কৰি ল'ব লাগে। মেকআপ কৰাৰ আগতে কেতিয়াবা ক্লিনজিং মিল্ক ব্যৱহাৰ কৰিব নালাগে, কাৰণ কেতিয়াবা কিছুমান ক্লিনজিং মিল্কে ছালখন অধিক তেলতীয়া কৰি তোলে। যে অৱশ্যে আজিকালি বজাৰত তেলতীয়া ছালৰ বাবে উপযুক্ত ক্লিনজাৰ পোৱা যায়, যাৰ ফলত এনে ক্লিনজাৰৰ ব্যৱহাৰে ছালৰ অতিৰিক্ত অইলসমূহ অৰ্থাৎ তেলসমূহ আঁতৰাই পেলায়। ছালখন চাফা কৰাৰ পিছত গোলাপ জল বা মোগৰা ফুলৰ পানী স্প্ৰে কৰি ল'ব লাগে। এনেধৰণৰ সামগ্ৰী বজাৰত সহজতে পোৱা যায়। গতিকে ইয়াৰ পিছত ছালখনৰ সেমেকা অৱস্থালৈ আনিব লাগে। ইয়াৰ পিছত লগাব লাগে মইশ্চাৰাইজাৰ বাছি লওঁতে সাৱধান হ'ব, কাৰণ সাধাৰণ অৱস্থাত ব্যৱহাৰ কৰা মইশ্চাৰাইজাৰ আৰু মেকআপ কৰাৰ আগতে লগোৱা মইশ্চাৰাইজাৰ একে নহয়। গতিকে এইটো আপোনালোকে ভালদৰে চাই ল'ব। মইশ্চাৰাইজাৰ লগোৱাৰ পিছত এতিয়া আপোনাৰ ছালখন মেকআপ কৰাৰ বাবে সম্পূৰ্ণৰূপে তৈয়াৰ হৈ পৰে। মইশ্চাৰাইজাৰ লগোৱাৰ পাছত মুখখনৰ কিছুমান শুকান অংশ যেনে নাকৰ ওচৰৰ অংশ, চকুৰ তল, টুটুৰি আদি ভালদৰে মইশ্চাৰাইজাৰ লগাব। ইয়াৰ পিছত আমি মুখত যিবোৰ ক'লা দাগ আছে সেইবোৰ কনচিলাৰৰ সহায়ত ঢাকি ল'ব লাগে, বিশেষকৈ চকুৰ তলৰ অংশ, কাৰণ আমি কনচিলাৰৰ সহায়ত ভালদৰে ঢাকি ল'ব লাগে। কাৰণ কনচিলাৰ নলগাকৈ ফাউণ্ডেশ্যন লগালে আমাৰ মুখমণ্ডলত যিবিলাক ক'লা অংশ আছে সেইবিলাক মেকআপ কৰাৰ পিছতো একেবাৰে বেয়া দেখা যায়। গতিকে কনচিলাৰৰ সহায়ত আপুনি সেই ক'লা দাগবোৰ মুখৰ বাকী অংশৰ লগত সন্তুলনত আনিব পাৰিব। গতিকে কনচিলাৰ লগোৱাৰ পিছৰ কাম হৈছে ফাউণ্ডেশ্যন বাছনি। ছালৰ বৰণ আৰু প্ৰকৃতি অনুযায়ী আমি ফাউণ্ডেশ্যন বাছনি কৰি ল'ব লাগে। ইয়াৰ পিছত আপোনালোকে ছালত কম্পেক্ট পাউডাৰ আপোনালোকে লগাব। পাউডাৰখিনি আপোনালোকে সন্তুলনত মিলাব আৰু সন্তুলন গালত লগাব। ইয়াৰ পিছত আমি কণ্টৰিঙৰ সহায়ত মুখৰ আকৃতি দিব লাগে। যিসকলৰ কণ্টৰিঙৰ সম্যক জ্ঞান নাই, বেছিক জ্ঞানখিনি নাই, তেওঁলোকে নিজে নকৰি আনৰ পৰা ভালদৰে শিকি তাৰপিছত কৰিব। গতিকে এইখিনি পৰ্যায়লৈকে আমি বেষ্ট মেকআপ বুলি সম্পূৰ্ণৰূপে বুলি ক'ব পাৰোঁ। আৰু আপোনালোকে পাৰ্টি মেকআপ বা বাহিৰত ওলালে বিশেষকৈ মেকআপ কৰাৰ বাবে মহিলাসকলে এই পদ্ধতিটো অৱলম্বন কৰিব পাৰে। গতিকে মই আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো নিশ্চয় ভাল পালে। গতিকে ভিডিঅ'টো যদি ভাল পোৱা নাই আৰু ভিডিঅ'টো যদি বুজি পোৱা নাই আৰু বা চাই ল'ব, আৰু ডিছক্ৰিপশ্যনত আপোনালোকে ক'ব যে কি বুজি পোৱা নাই। গতিকে আজি এইখিনি আছিল ছানডে বিশেষ। ভিডিঅ'টো কেনে পালে তলত নিশ্চয় কমেণ্ট কৰি জনাব। গতিকে আশা কৰিছোঁ ভিডিঅ'টো সম্পূৰ্ণৰূপে বুজি পাইছে। গতিকে আজিলৈ ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে। গুড বাই, টেক কেয়াৰ।